বন্ধুসকল, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ডমিনিকা টেষ্ট মেচৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা যুৱ অপেনাৰ যশস্বী জয়ছোৱাল বেটেৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। তেওঁ এককীয়ভাৱে শতকীয়া ইনিংছ খেলি ঐতিহাসিক অভিলেখৰ স্থাপন কৰে। তেওঁৰ সৈতে মিলি অধিনায়ক ৰোহিত শৰ্মাই কেৰিবিয়ান বলাৰৰ ওপৰত নিজৰ শতকো সম্পূৰ্ণ কৰে। বিদেশত টেষ্টত অভিষেক ঘটোৱাৰ সময়ত শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় অপেনাৰ হিচাপে পৰিগণিত হৈছে যশস্বী জয়ছোৱাল। ইয়াৰ বাহিৰে তেওঁ বহু অভিলেখ গৈছে, যাৰ বাবে তেওঁ এতিয়া ক্ৰিকেট ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈছে। আচলতে টীম ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ প্ৰথমখন খেল ডমিনিকাত অনুষ্ঠিত হৈছে। মেচখনত তৃতীয় দিনাৰ খেলৰ শেষলৈকে 13 জুলাই ভাৰতীয় দলটোৱে প্ৰথম ইনিংছ 2 উইকেটৰ বিনিময়ত 312 ৰান সংগ্ৰহ কৰিছে। অপৰাজিত অপেনাৰ যশস্বী জয়ছোৱালে 143 আৰু বিৰাট কোহলি 36 ৰান কৰি বেট ধৰি আছে। খেলখনত ৱেষ্ট ইণ্ডিজে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু প্ৰথম দিনাই সমগ্ৰ দলটো 150 ৰানত আটাইকেইটা উইকেট হেৰুৱাবলগীয়া হয়। এইদৰে টীম ইণ্ডিয়াৰ আয়োজক দল ৱেষ্ট ইণ্ডিজৰ ওপৰত এতিয়ালৈকে প্ৰথম ইনিংছত 162 ৰানৰ অগ্ৰগতি লাভ কৰিছে। ভাৰতীয় দলটোৰ হৈ প্ৰথম ইনিংছত অধিনায়ক ৰোহিত শৰ্মাই 221টা বলত 103 ৰান সংগ্ৰহ কৰি শতক অৰ্জন কৰে। টেষ্ট ক্ৰিকেটৰ ইতিহাসত বিগত 91 বছৰত অৰ্জন কৰিব পৰা নাছিল টীম ইণ্ডিয়াই এই কৃতিত্ব। 1932 চনত ভাৰতে প্ৰথমখন টেষ্ট খেলাৰ পিছৰে পৰা উইকেট হেৰুৱাই প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰিব পৰা নাছিল। কিন্তু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই কাম কৰি ভাৰতে এক ডাঙৰ কাম কৰিছে। প্ৰথম উইকেটৰ বাবে 229 ৰানৰ অংশীদাৰিত্ব ভাগ কৰি যশস্বী জয়ছোৱাল আৰু ৰোহিত শৰ্মাৰ উদ্বোধনী যুটিৰ বলত টীম ইণ্ডিয়াই অভিলেখ অৰ্জন কৰে। ভাৰতৰ বলিং এটেকৰ কথা ক'বলৈ গ'লে ভাৰতীয় দলটোৱে নিজৰ দখল কটকটীয়া কৰিছে প্ৰথম দিনাই। তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে 5টা উইকেট দখল কৰি ৱেষ্ট ইণ্ডিজৰ দলটোক আগবঢ়াত বাধা প্ৰদান কৰে।